আজি আমাৰ লাষ্ট ডে ব্ৰেকফাষ্ট কৰিবলৈ বেলেগত আহিছোঁ তাকো আমি গাৰ্লছ পাৰ্টি আজি বতৰ আজি আমাৰ লাষ্ট ডে ব্ৰেকফাষ্ট কৰিবলৈ আহি বহি আছোঁ আজি বতৰটো ইমান বেয়া তাৰমানে ভালেই আৰু ঠাণ্ডা দিন ফিল দিছে এইকেইদিন পূৰা গৰম উঠি গৈছিলে আজি পূৰা ঠাণ্ডা পূৰা কুঁৱলী পৰি আছে আৰু আমি ইয়াতে ব্ৰেকফাষ্ট কৰিবলৈ আহি ৰৈ আছোঁ আমাৰ জ্ঞানতে গৰম হ'লে হ'ল মই তোমাক মানে ছেটআপটো কৰোঁতে আধা ঘণ্টামান লাগিব তো এটামানৰ ভিতৰত হৈ যাব এই ফুলটো কিহৰ ফুল কোনে ক'ব পাৰিব বাৰু আমি প্ৰথমতে চিনি পোৱা নাছিলোঁ এনেই গৈ পিনে ফটোজটো উঠি আছিলোঁ তাৰপিছত মানুহক সুধি গম পালোঁ এইটো কালজিৰাৰ ফুল আমি প্ৰথমতে ধনিয়াৰ ফুল নেকি বুলি ভাবিছিলোঁ কিন্তু এইটো কালজিৰাৰ ফুল ইমান ধুনীয়াকৈ ফুলি আছে আজি যিহেতু শেষ দিন সেইকাৰণে ৰৈ লৈ ধুনীয়াকৈ ফটো চটো অলপ উঠি লৈছোঁ ইয়াতে ভিডিঅ'টো বনাই যাওঁ My birthday. নামিব পাৰিম নাই বাৰু উঠিবতো পাৰিছোঁ মই যাব নোৱাৰিম মামা দেউতা নাথাকিলে আজি ফাইনেলি গাহৰিৰ পৰা চেঞ্জ কৰি মই কুচিয়া দি ভাত খাব লৈছোঁ ঘৰলৈ উভতি আহি থাকোঁতে ৰাস্তাতে মঙলদৈৰ ওচৰতে চাহ খাবলৈ সোমালোঁ দেখিছোঁ ইমান ডাঙৰ ডাঙৰ মাছকেইটা আছিলে কৰিয়ামত তাৰে তাৰপিছত হাইৱে ধাবাত সোমাইছিলোঁ ইমান ধুনীয়া টেষ্টি মিঠাই মই চবৰে অলপ অলপ লৈছোঁ মানে মোৰ চব খাওঁ খাওঁ লাগে You want to taste this?